অখিল ককাইদেউ, মই কন্দা নাই। তোমাৰ ভাতৃয়ে কৈছোঁ, সেইদিনা তোমাৰ মুমূৰ্ষ অৱস্থা দেখিছিলোঁ নিচেই কাষৰৰ পৰাই। এম্বুলেন্সৰ খিৰিকীত মূৰ পেলাই অৱশ হৈ পৰা তোমাৰ ভাগৰুৱা দেহা। পলকতে নিষ্প্ৰভ দুচকুৰ পৰা গোটাই আনিছিলোঁ তোমাৰ সমস্ত অনুভূতি। বুজি উঠিছিলোঁ কিমান কষ্টত আছা তুমি, কিমান ক্লান্ত তুমি। বুজি উঠিছিলোঁ তোমাৰ মনৰ উচপিচনি আৰু লুকুৱাব নোৱাৰা বুকুৰ যন্ত্ৰণাখিনি। দুখবোৰ ক'ত সাঁচিছা ককাইদেউ? বুকুখন নিবিষাইনে তোমাৰ? বন্ধ কোঠৰীত পত্নী পুত্ৰ মাতৃৰ অসহায় নিদাৰুণ ছবিয়ে আমনি নকৰেনে তোমাক? কেনেদৰে পাহৰিব পাৰোঁ মই? বিপ্লৱীয়েচোন নোৱাৰে চকুলো টুকিব, নোৱাৰে বিচলিত হ'ব। তুমি ঠিকেই কৈছিলা ককাইদেউ, চকু পানীয়ে দুৰ্বল কৰে, পথভ্ৰষ্ট কৰে মানুহক। সেয়ে আজি ময়ো কন্দা নাই। অৰ্থাৎ তোমাৰ ভাষাত ময়ো নহয় জানো প্ৰস্তুত? চকুলো গোট মাৰি বাৰুদ হৈছে, একুৰা জুই নেদেখাকৈয়ে প্ৰজ্বলিত হৈছে। ক্ষোভত জ্বলিছে মোৰ সেউজ মনৰ কেঁচা বননি। ককাইদেউ, দিয়া মোক আজ্ঞা। কাৰ বাবে তুমি কৰিছা অপেক্ষা? কাৰ ওপৰত ৰাখিছা আস্থা? যাৰ বাবে তুমি সংগ্ৰাম কৰিছিলা, যাৰ বাবে নিজকে কৰিছিলা খুনীয়া, যাৰ নামত দিলা তুমি নিজক বিসৰ্জন, তেওঁলোকৰ বাবেই নেকি? ক্ষমা কৰিবা ককাইদেউ, তুমি দিবা স্বপ্ন দেখিছা। যাৰ বাবে তুমি বাট চাইছা, তেওঁলোক এতিয়া কলা বোবা পংগু, কোনোবাই নিদ্ৰাত, কোনোবাই আশংকাত, কোনোবাই আকৌ বিলাসিকতাৰ নিচাত, কোনোবাই মত্ত ৰাজনীতি ক্ষমতাৰ আঁঠু খোৱাত। তোমাৰ বলিদানে নাপায় আৰু আজি প্ৰতিদান। হে ককাইদেউ, মই কৈছোঁ তোমাৰ ভাতৃয়ে কৰা আজ্ঞা। যাওঁ অকলেই তেজৰ চেকুৰাৰে লিখি আহোঁ ইতিহাস, কৰোঁ পুনৰম্ভ বিপ্লৱৰ আখৰা। যায় যদি যাওক জীৱন, লাগে যদি লাগক চেক। নিজৰ চকুত ৰাষ্ট্ৰদ্ৰোহী হোৱাতকৈ সিহঁতৰ আইনেৰেই হওঁচোন। অন্তত অটুট থাকিব মোৰ আইৰ স্বাভিমান। ককাইদেউ, তোমাৰ অৱশ শৰীৰ, দুৰ্বল কণ্ঠ, নিষ্প্ৰভ চাউনি দেখিও মই নাকান্দো, চিন্তা নকৰিবা। কিন্তু ইমানৰ পিছতো কিদৰে দিওঁ তোমাক মিছা আশ্বাস ন্যায় পোৱাৰ? প্ৰতিশ্ৰুতি মাথো ছিগিম শীঘ্ৰে বন্দিত্বৰ শিকলি, উভালিম অন্যায়ৰ শিপা। তোমাৰ মুক্তিৰ পিছতো থাকিব অব্যাহত এই বিপ্লৱ পথৰ যাত্ৰা। কবি হীৰক দিৱানা। শীঘ্ৰেই অখিল গগৈৰ মুক্তিৰ কামনাৰে এই কবিতাটো অখিল গগৈৰ নামত উৎসৰ্গিত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।